ওই কেকৰি তো কি এনেকা হাগালা মন্দৰা সুপাসুপি কৰি আছে তো ঘৰটা কিবা ঠগলাক নেকি মই হাগবাই যাওঁ বা মুতবাই যাওঁ বা পাতবাই যাওঁ তাতে তোৰ কি হল হা তোমাক কিবা পান পানীত ভায়া কলমচা কান পাছা নেকি যে পানী বেছি হলে ওপৰত যাম পানী কম হলে তলত যাম কি পানী ওপৰ বেছি কৰি আছা কৈছো না তই কিমান তোক বুজম খালি কেকৰি ক'বাত অলবা নাপাওঁ কেকৰি ক'বাত যাবা নাপাওঁ কেকৰি এতিয়া বিয়াখন কেনে আবু কি বিয়া হে তোক মই ভালে নাপাওঁ আৰু তোৰ বিয়াৰ কথা কৈছা এগলা মই নাজনো এগলা মই নুবুজো এখন কি দেখছা 7 কেজি ওজনৰ হাত তোক এক ঘুষা নাকৰ বাৰেণ্ডাত দিম একেবাৰে তোৰ নাক চেপ্টা হৈ যাব মৰণ নহয় অগ্নাক পিতৃ ময়া পিয়ে তো ইমান নাংকাটি আপি নমস্কাৰ মই সিমিৰাণী আপোনালোক সকলোৰে মৰমৰ কেকৰি আপোনালোকৰ মৰমৰ হয় না নহয় এই হৈ দিয়ক আপোনালোক মোৰ বহুত মৰমৰ আৰু ময়ো আপোনালোকৰ মৰমৰ হৈ দিয়কচোন এতিয়া আপোনালোকে চাই আছে অসমৰ জনপ্ৰিয় ইউটিউব চেনেল ময়ূৰ মিক্স আছামিজ গতিকে চেনেলটি যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু কাষতে যি আছে এটা ঘণ্টা বটন সেইটো ঠং ঠং সেনেকৈ বাজাই দিব বাজাব দিয়ক সকলে বাজাব কিন্তু পাহৰি নাযাব আৰু ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটিক যিমান পাৰে মৰম দিব নমস্কাৰ আপোনালোকে চাই আছে ইউটিউব চেনেল ময়ূৰ মিক্স আছামিজ আৰু মোৰ লগত আছে অসমৰ এগৰাকী জনপ্ৰিয় কৌতুক অভিনেত্ৰী সিমি ৰাণী বৰ্মন ওৰফে কেকৰি তো আকৌ এবাৰ স্বাগতম জনাইছো ধন্যবাদ আৰু সকলো অভিনেতা অভিনেত্ৰীৰ লাভ ষ্টৰী আচলতে বহুতে জানিব বিচাৰে হা কোন প্ৰেমিক কোন আছিলে বা কোন হ'ব ফিউচাৰ হাজবেণ্ড বা ফিউচাৰটো কোনেও ক'ব নোৱাৰে কোন হয় গতিকে প্ৰথম কুৱেশ্যনটো হ'ল বৰ্তমান প্ৰেমিক কোন বৰ্তমান প্ৰেমৰ বৰ্তমান নাই সিংগল আছো সিংগল আছে মানে ৰেডি টু মিংগল আৰু সিংগল আছো হৈছে মানুহৰ জীৱনৰ সকলোৰে প্ৰেম হয় মোৰো হৈছিলে বৰ্তমান সিংগল আৰু বৰ্তমান সিংগল প্ৰথম কোন আছিলে ফাৰ্ষ্ট লাভ কোন আছিলে নাম নকওঁ হৈছিলে আৰু প্ৰথম ফাৰ্ষ্ট লাভ হৈছিলে এতিয়া নহয় স্কুল হেৰিত MNCত থাকোতে হৈছিলে হাই সেকেন্ডাৰী পঢ়ি থাকোতে এইটো প্ৰেম নে কি আছিলে নাজানো আৰু এটা ভাল লগা মুহূৰ্ত আছিলে মানে কোনে প্ৰপ'জ দিছিলে আপুনি নে সেইফালৰ পৰা আহিছিলে নাই সেইফালৰ পৰা হৈছিলে প্ৰপ'জটো সেইফালৰ পৰা মানে আৰু কিবা কিবি মানে কি আৰু কিবা কাৰণত হ'ল আৰু ব্ৰেকআপ হ'ল তেতিয়াৰ পৰা আছো সিংগল হৈয়ে আছো মিংগল হোৱা নাই বাৰু মিংগল হোৱা নাই আৰু এইটো কিমান দিন আছিলে লাভটো কিমান দিন আছিলে 2 বছৰ কলেজ লাইফ শেষ প্ৰেমো শেষ এনে প্ৰেম বুলি ক'লে আপুনি কি ক'ব প্ৰেম কেনেকুৱা উচিত বা কেনেকুৱা প্ৰেম হ'ব লাগে প্ৰেমৰ সংজ্ঞাটো বহুত আছে তথাপি মানে কি ফ্ৰেণ্ডশ্বিপ টাইপৰ হ'লে ভাল লাগে আৰু ইজনে আনজনৰ প্ৰতি বিশ্বাসটো লাগে সদায় বিশ্বাসটো মেইন বিশ্বাসটো লাগে প্ৰেমত বিশ্বাসটো নহলে মানে নহয় আচলতে বিশ্বাসটো চবতে লাগে চবতে বিশ্বাসটো থাকিলে ভাল আৰু ছাপোৰ্টটো লাগে আৰু তত নাযাবি এইটো নকৰ সেইটো নকৰ সেইবোৰ মই বিশেষ ভাল নাপাওঁ সদায় ছাপোৰ্টটো লাগে আৰু এতিয়া চাগে অফাৰ আহিছে না হলে আহে নোহোৱা নহয় আহে বহুতখিনি আহে আৰু কেনেকুৱা ল'ৰা ভাল লাগে আপোনাৰ কেনেকুৱা ল'ৰা ভাল লাগে মই যেনেকুৱা টাইপৰ তেনেকুৱা টাইপৰে লাগে মোক শকতাবত লাগে নেকি শকতাবত হ'লে ভাল হয় আচলতে ল'ৰাজন ভাল নম্ৰ হ'ব লাগে ন নম্ৰ হ'ব লাগে আৰু এজন যদি অচিনাকি ব্যক্তিক লগ পোৱা যায় প্ৰথমতে ব্যক্তিজনৰ কোনটো বস্তু নটিচ কৰা যায় মানে কি বস্তু ক্ষেত্ৰত চোৱা যায় মানুহজনৰ ব্যৱহাৰটো ভাল হ'ব লাগে ল'ৰাজনৰ আচাৰ ব্যৱহাৰ ভাল হ'ব লাগে আৰু সন্মান ৰেছপেক্ট দিব জানিব লাগে তেখেতে যদি আনক ৰেছপেক্ট দিবই নাজানে তেখেতক মই কি চাই ভাল পাম সন্মানটো থাকিব লাগে আৰু আনক ৰেছপেক্ট দিয়া ল'ৰা মই বহুত ভাল পাম আৰু এইবাৰ জানিব বিচাৰিম এটা বেলেগ প্ৰশ্ন আৰু আপোনাৰ এই অভিনয় জীৱনৰ ভৱিষ্যত পৰিকল্পনা কি ভৱিষ্যত মানে এতিয়া অভিনয়টো জীৱনৰ এটা অংশ হৈ পৰিছে ভাল পাওঁ অভিনয় দিশতে থকাটো মই বিচাৰোঁ আৰু যেতিয়ালৈ পাৰোঁ সুবিধাকণ মিলে তেতিয়ালৈ মই এক্টিং কৰি গৈ থাকিম আৰু
থিয়েটাৰত নতুনকৈ যাম যিহেতু থিয়েটাৰ কৰাৰ খুব এটা ইচ্ছা আছিলে দেউতাক দেখিছোঁ সেইখন ষ্টেজত অভিনয় কৰা মই দেউতাক দেখিছিলোঁ এতিয়া নিজৰো চাগে সেই সপোনটো পূৰণ হ'ব আৰু বেছি দিন সময় নাই মাজত বেছি দিন সময় নাই বিৰাট ইচ্ছা আছে আৰু এটা কথা কওঁ তাৰ মাজতে যদিও মই শকত নিজকে নায়িকা হিচাপত দেখাৰ খুব ইচ্ছা আছে আৰু মনৰ ইচ্ছাটো অতি শীঘ্ৰে পূৰণ হ'ব নাজানো আৰু গম নাপাওঁ নায়িকা হ'বলৈ হ'লেতো অকণমান শ্লিম ফিগাৰ হ'ব লাগিব সেইটো গম নাপাওঁ বাৰু কি হয় চেষ্টা কৰি থাকিব আৰু কিন্তু সপোন আৰু থাকে ন চবৰে ইচ্ছা এটা থাকে সকলো মানুহৰ এটা মোৰো ইচ্ছা নায়িকাৰ ৰূপত নিজকে দেখাৰ বহুত ইচ্ছা থাকে আৰু এইবাৰ মই এটা কথা সুধো আপুনি বেয়া নাপাব আচলতে যেতিয়া আপুনি খাপাকে কৰি আছিলে হাপাৰ লগত মানে আপোনাৰ ৰিলেশ্যন থকা বুলি বহুতে কৈছিলে যে হাপা আৰু ৰিলেশ্যনটো আছিলে এইটো কিমান সঁচা এইটো একেবাৰে মিছা কথা ময়ো শুনিছিলোঁ দেই তুমি যেনেকৈ শুনিছা ময়ো শুনিছিলোঁ বা কেতিয়াবা প্ৰগ্ৰেমত গ'লে সেনেকৈ পটককৈ কৈ দিয়ে কিন্তু এইটো একেবাৰে মিছা আমাৰ ভাল বন্ধুত্ব আছিলে আৰু সি মোক ভণ্টিৰ দৰে মৰম কৰে সেইটো মিছা একেবাৰে যে টিভিৰ ফ্ৰণ্টত কেমেৰাৰ ফ্ৰণ্টত এইটোতো প্ৰেম দেখাইছে আমাৰ বাৰু আৰু কেমেৰাটো চব দেখাব লাগিব চব দেখাব লাগিব বা দেউতাক মাকো দেখাব লাগিব এইটো আচল নহ'ব পাৰে কিছুমানৰ আচল হ'ব পাৰে কিন্তু আপোনাৰ ক্ষেত্ৰত আচল নহয় আৰু নহয় কিন্তু বহুতে আচল ভাবিছিলে ঐ খাপলাত তাৰ লগত যিহেতু মই প্ৰেমৰে কৰিছোঁ বহুতে ভাবিব পাৰে সেইটো স্বাভাৱিক কথা কিন্তু ৰিয়েলত সেইটো নহয় গতিকে কনচেপ্টটো ক্লিয়াৰ সকলো নেকি ক্লিয়াৰ আজি পুৰা ক্লিয়াৰ একদম ছিংগল আছে এনে বিয়া কথা ভবা হৈছে নাই ভবা নাই বৰ্তমান ভবা নাই সময় আছে আৰু কৰণীয়খিনি কৰিব লগা আছে কৰিব লগা আছে বহুত সপোন আছে মনতে পুহি ৰাখিছোঁ নাজানো কি হয় তাৰ মাজত যদি বিয়াও হয় ক'ব নোৱাৰো আৰু এইটো ভাগ্যৰ কথা জন্ম মৃত্যু বিবাহটো কোনেও ক'ব নোৱাৰে তাৰ মাজত হ'বও পাৰে নহ'বও পাৰে গতিকে প্ৰেম নকৰোঁ আৰু ডাইৰেক্ট বিয়াই হ'ম নেকি প্ৰেম নকৰে ডাইৰেক্ট বিয়া হ'ব তাকেই ভাবিছোঁ গতিকে বহুত ভাল লাগিল আৰু ইমান ব্যস্ত এইখিনি সময় দিলে তাৰ কাৰণে মই বহুত ধন্যবাদ জনাইছোঁ ময়ো তোমাক ধন্যবাদ জনাইছোঁ ভাল লাগিল তোমাক লগ পাই বহুতখিনি ভাল লাগিছে আজি আৰু সদশেষত এটি সুন্দৰ সংলাপেৰে এই অনুষ্ঠানটো সমাপ্ত কৰিম সংলাপনো কি ক'ম আৰু একদম প্ৰথমতে আহিয়ে দেখোন কৈ দিলোঁ একেবাৰে সংলাপ তাকে পাহৰি থাকোঁ নহয় পটককৈ নোলায় মনত হেৰি নাই অকলে কোৱা দিগদাৰ তুমিও ক'বা দিয়া আজি তুমি মোৰ লগত হাপা হৈ যোৱা হাপাৰ যে এটা ডায়লগ আছে কিবা ঠগলাক নেকি এনেকৈ ভাল লাগে ন এইটো তেনেকুৱা আছিলে অলপ মনত আছে গোটেই মনত নাই হয় নেকি তুমি আজি হাপা হৈ কৈ দিয়া হেৰি আৰম্ভ কৰোঁ আৰু দিয়া কোৱা ঠিক আছে ঐ কেকৰি তই কি এনেকৈ হাগালা মন্দিৰত চুপা-চুপি কৰি আছে তোক ঘৰতে কিবা ঠগলাক নেকি মই হাগবাই যাওঁ বা মুতবাই যাওঁ বা পাতবাই যাওঁ তাতে তোৰ কি হ'ল হা তই মোক কিবা পানীত ভাই কলমচা কাণ পাইছা নেকি যে পানী বেছি হ'লে ওপৰত যাম পানী কম হ'লে তলত যাম কি পানী ওপৰ বেছি কৰি আছা তই কৈছোঁ না তই কিমান তোক বুজম খালি কেকৰি ক'ৰবাত অলবা নাপাওঁ কেকৰি ক'ৰবাত যাবা নাপাওঁ কেকৰি বিয়াখন কেনে আবু কি বিয়া হে তোক মই ভালে নাপাওঁ আৰু তোৰ বিয়াৰ কথা কৈছা এগলা মই নুবুজো এখন কি দেখছা 7 কেজি ওজনৰ হাত তোক এক ঘোচা নাকৰ বাৰেণ্ডাত দিম একেবাৰে তোৰ নাক চেপ্টা হৈ যাব মৰণ নহয় অগ্নাকা পিতৃ ময়া এইটো ইমান নাং কাটি আপি গতিকে অকণ কৈলো আৰু গতিকে বহুত ভাল লাগিল পাহৰিছোঁ ইয়াৰ মাজতে ভুল হ'ব পাৰে থেংক ইউ ভাল তুমি বহুত ধুনীয়াকৈ কৰিছে হাপাতকৈ বেছি ভাল হৈছে ফুলি গৈছে দেই ফুলিব লাগে এনেও অকণমান ক্ষীণ তাকে গতিকে আকৌ এবাৰ ধন্যবাদ জনাইছোঁ গতিকে সকলোকে ধন্যবাদ জনাই বিদায় লৈছোঁ ধন্যবাদ জয় আই অসম Hey Kakri, ক'ত যায় তই? মই জকে কি নাযাওঁ তপ্ত লাগে এই কিয় নালগিব হা কিয় নালগিব তই মোৰ হ'ব লগা মিছেছ গতিকে তই ক'ত যা ক'ত নাযা কি কৰা কি নকৰা কি খা কি নাখা এগিলা চব ৰিজেল লোৱাটো মোৰ প্ৰধান কৰ্তব্য কি কলি তই কি কলি মই তোৰ হ'ব লগা কিৰি তই হুদু দেখছা ফান দেখা নাই তো তোৰে এক্ৰা গুটি হেন চকু দুটা খক্কা মাৰি বাহিৰ কৰি আনিম ভালে আকৰ হও মই
চকুৰ আগৰ পৰা এই তই যাবা দিলি মই যাম না আজি মই তোৰ মুখৰ পৰা এটা খাটাং ৰিজেল্ট লৈহে যাম ৰিজাল্ট লাগে অ। কি ৰিজাল্ট লাগে তো এই তোক মই খাটাংকে ক'লো তই মোৰ লগত এইবাৰ বিয়া হবি নে নহা হবি নে নহা হবি নে নহা নহং কি কৰবা পাৰবি তই মোক হা কি কৰবা পাৰবি ঐ এহান কি দেখছা 5 কেজি ওজনৰ হাত 100 তোৰ 32টা দাঁত মাটিত ধহি পৰব এই এগলা মাৰবে নৰা দমগিলা কিয়া দেহাই কেতিয়াবা কাবাক এনকে মাৰি পাইছে না শুন এগলাখান বাদ দি ঐ চাবা খুচ্ছা নেকি তই মোৰ দম নাই, হা নাই। চাবা খুচ্ছা ঐ তোক মই এনেকে মাৰিম নহয় তোক মই ডাক্তৰে চিনাই কৰি পাত্তা পাবাৰ নাই ফালি চিনি তৰা চিনা কৈ দিম তোক মই এই তই মোক এনকে মাৰান্তে তোৰ চাকৰি কৰা দৰা আহা বয়াক গুচি গেল এতিয়া আকৌ ঠেলা আল্লা ৰিক্সা আল্লা আহা বয়াক পৰিল 2 দিনমান পিছত তোৰ তিৰি মৰা বল্লা গীতে আহিব কথাষাৰ কিন্তু মনত ৰাখবি হা কি কলি তই আৰু একবাৰ কচোন সেইগিলাখান সংগ্ৰাহ ইথেন বাদ দি ছোৱালী মানুহৰ মুখত ভাল নালগে এই তোক মই ভাল পাওঁ কাৰণে হে ইনাম দিনে তোৰ গালি মাত মাৰ এইগিলাখান সহ্য কৰি আছো বেলেগ কোনোবাই হ'ব লাগিছিল এই কোনোবাই দিনীয়াতে হজামকে দিলো হে কিন্তু তই এৰপে যাবি না না কইটা খাবি ৰহে কিনো মাৰো ক'ত থাকা ও কাকা কাকা এই কাকেৰে কাৰো কিয় মাতছে ও কাকা কাকা এই ৰহে কাকেৰে কিয় মাতাই